ৰাতিপুৱা উঠাৰ মজাটো অকণ বেলেগ একদম বতৰটো ঠাণ্ডা ঠাণ্ডা হৈ থাকে একদম আৰু ধুনীয়া বতাহ এটা মাৰি থাকে গুড মৰ্নিং এভৰিৱান ৱেলকাম টু দ্য চেনেল আৰু ৱেলকাম টু দ্য নিউ ব্লগ আশা কৰোঁ আপোনালোক ভালে আছে আৰু সুস্থ হৈ আছে আজি হৈছে দেওবাৰ সময় হৈছে ৰাতিপুৱা 6:15 যথেষ্ট আমি সোনকালে উঠিলোঁ কালি শোৱাও আমাৰ দেৰি হ'ল ডিনাৰ কৰাৰ পিছত আমি ঘপকৈ ডিচাইড কৰিলোঁ যে ৰাতিপুৱা শুই উঠি অকণমান এনেই লং ড্ৰাইভত যাম সেইটো কাৰণে ৰাতিপুৱা সোনকালে উঠিলোঁ এৰাউণ্ড 4 ঘণ্টা মানে শুবলৈ পালোঁ খোৱাটো বৰ বেছি ভাল নহ'লে কালি কি হ'ল নাজানো আৰু ইমান বেছি কালি ৰাতি গৰম উঠিছে এইফালে মেডামৰ মই চাহ লৈ বহিছোঁ আৰু ইয়াত আমাৰ এটা মিনি ব্ৰেকফাষ্ট এটা ৰেডি হৈ আছে ইয়াত ডিম আছে আৰু এইফালে ব্ৰেড আৰু এই বোলে কফিও লৈ যায় যিমানটোলৈকে পাৰোঁ মানে বাহিৰৰ খানাটো এভইড কৰিবলৈ চেষ্টা কৰিছোঁ লাগিলে আমি য'লৈকে যাওঁ এতিয়া আমি গৈ আছোঁ কাবন পাৰ্ক এখন বেংগলোৰৰ বহুত পুৰণা পাৰ্ক হয় 1870 ব্ৰিটিছৰ দিনতে মানে এইখন পাৰ্ক মানে খুলিছিলে টোটেল যোনটো এৰিয়া হয় এই পাৰ্কখনৰ এৰাউণ্ড 300 একাৰ্ছ আৰু এই পাৰ্কখনক একচুৱেলি বেংগলোৰৰ লাংছ বুলি কোৱা হয় বিকজ ইয়াত বহুত বেছি গ্ৰীনাৰী আছে আৰু লেণ্ডস্কেপিংটো বিৰাট ভাল Pushing you away while I want you to stay. Amazing cold as ice, but my heart still beats. When I say no, it's yes. I'm putting you to the test. Can you handle me? Do you have the key? Sorry that I've been playing games. Do you really have what it takes? I guess so, I guess so. I guess so, I guess so. I am a queen, I need my king. Are you bad enough to sin? I think so, I think so. আগতে বেংগলোৰখন বহুত বেছি গ্ৰীণ আছিলে ইয়াতকৈও এতিয়া আৰু কি হ'ল কি লাখ লাখ গছ কাটিলে মেট্ৰ' চেট্ৰ' বনাবৰ কাৰণে সেইবিলাকৰ কাৰণে মানে বেংগলোৰ টেম্পাৰেচাৰটো বহুত বেছি হ'বলৈ ধৰিলে আৰু মানে সেই আগৰ নিচিনা গ্ৰীনাৰীটো নাইকিয়া হ'ল এইখন হৈছে কাবন পাৰ্ক ইয়াৰ আশে পাশে ভিউটো হৈছে এইটো আমাৰ আজি লাকটো অলপমান বেয়া গোটেইখন বন্ধ শনিবাৰ দেওবাৰে কাৰফিউ বুলি কৈছিলোঁ যে কাৰফিউৰ কাৰণে মানে চবেই বন্ধ কৰি থৈছে সেইটো কাৰণে উপায় নাই হয় কেতিয়াবা প্লেনবিলাক ছাকচেছফুল নহয় নেক্সট উইকৰ পৰা উইকেণ্ডতো খোলা থাকিব বুলি শুনিছোঁ চাওঁ কি হয় পিছত যদি আহিব পাৰিম আৰু প্লেনটো যিহেতু নহ'লেই এতিয়া ভাবিছোঁ খাই লওঁ বিৰাট বেছি ভোক লাগিছে আমি প্ৰথমতে ভাবিছিলোঁ যে অকণমান ফুৰি মেলি আহি পেলাই তাৰপিছত খাম কিন্তু এতিয়া যিহেতু নহ'লে কিবা এটা খাই লওঁ আৰু মানুহবিলাক চব আহি ঘূৰি গৈছেহি এয়া মানুহ আহিছে আহি চব ঘূৰি গৈছেহি এই ছিষ্টেমটো কিন্তু বহুত কামোৰ আকৌ দেই সোমবাৰ বা শুকুৰবাৰলৈকে কোন পাৰ্কলৈ আহিব বাৰু কওকচোন শনিবাৰ দেওবাৰতহে মানুহ আহে ন যাৰ ঘৰ ওচৰত আছে বেলেগ এটা কথা এতিয়া আমাৰ নিচিনা মানুহ যোনবিলাক ধৰক 17 কিলোমিটাৰ দূৰত থাকে মানে ডেইলি অহাটো পচিবলেই নহয় বা উইকডেজত অহাটো পচিবল নহয় ইমান কষ্ট কৰি আহি 4 ঘণ্টা শুই আহি পেলাই প্লেনটো ফ্লপ হ'লগৈ খালোঁ বলোঁ এতিয়া ঘৰৰ ফালে যাওঁ আৰু পিছত কেতিয়াবা ট্ৰাই মাৰিম আৰু ঘৰ আহি পালোঁহি মুখা চুখা ধুলোঁ টোপনি চাই ধৰিছে কিন্তু এই আকৌ কি কৰিলে আহি পেলাই লগালগ মানে মুখা চুখা ধুই পাকঘৰতহে সোমাইছেগৈ আৰু সোনকালে ভাত খাই শুব লাগিব হয় নব হে কি বনাইছে সেই জ্বলা নি বাৰু এটা মেনিউটো গম পালোঁ বাৰু কাটলা মাছৰ জ্বলা মই আকৌ বনাম বুলি ভাবিছিলোঁ কেপচিকামৰ ভিতৰত আলু ষ্টাফ কৰি পেলাই বনাম বুলি ভাবিছিলোঁ এই আকৌ আজি ক'লে আজি নালাগে যোনদিনাখন ভেজ খাম যোনদিনাখন একো নাথাকিব তুমি সেইদিনাখন বনাবা কি লজিক বাৰু বস্তুটো টেষ্ট লাগিব তুমি মাছো খাবা সেইটো খাবা মই এনজয় কৰিব কৈছোঁ তুমি বনোৱা বস্তুটো খাবলৈ সেইটো কাৰণে ভেজ হ'লে মানে কি বেলেগ একো নাথাকে ন মাছ মাংস হ'লে মানে বস্তুটো এনজয় কৰিবলৈ নোৱাৰি আমি আহি পেলাই খুব সোনকালে ভাত খালোঁ সোনকালে ভাত খাই পেলাই শুলোঁ শুই পেলাই এই অকণমান আগতে উঠিছোঁ
গাবোৰ একদম কিবা মানে কেলেং বেলেং টাইপ লাগিছে সেইটো কাৰণে চাহ দুকাপ বনাব লৈছোঁ আমাৰ ঘৰত যোনগৰাকী মানুহ কাম কৰিবৰ কাৰণে আহে সেইগৰাকী সঁচাকৈ খুবেই ভাল মানে তাইক আপুনি ক'ব নালাগে তাই সব মানে যেতিয়া বাচন চাচনবিলাক ধুৱে স্লেব ক্লেব গেছ সব নিজে নিজে চাফা কৰি মেলি তাৰপিছত যায় আজি আমাৰ গেছটো লেতেৰা হৈ আছিলে তাই এইবিলাক সব চাফা কৰি এইবোৰ ধুই মেলি বেলেগে বেলেগে থৈ তাই গৈছে এয়া আমাৰ চাহ ৰেডি হৈ গ'ল চাই অৰেঞ্জ কালাৰটো তোমাৰ এইটো মোৰ চাহৰ লগত আছে এয়া সোণ পাপৰি এই দুটা মিঠাই এইটো নামটো কি আছিলে মই পাহৰি থাকিলোঁ এইটো কি হয়নো কি আছিলে কাজু লাড্ডু আজি কিন্তু বৰ ছুপাৰ ফ্লপ হ'ল প্লেনটো বেলেগ ফ্লপ হ'ল নে ৰাতিপুৱা ইমানখিনি প্ৰিপেৰেশ্যন কৰি মেলি গ'লোঁ মই আকৌ বেডশ্বীট লৈ গৈছিলোঁ আমাৰ এইগৰাকী আকৌ বেডশ্বীট লৈ গৈছে মই কথাটো গম নাপাওঁ তাত গৈ পেলাইহে মোক কৈছে মই বেডশ্বীট লৈ আহিছিলোঁ বহিবৰ কাৰণে মানুহে নৰ্মেলি কি কৰে সেইখন পাৰ্কলৈ গ'লে বেডশ্বীট লৈ যায় আৰু অকণমান কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰে তাতে পাৰি মেলি অলপ কেইঘণ্টামান বহিলে মেলিলে কিবা কিবি যেনিবা সৰু সুৰা যদি ব্ৰেকফাষ্ট চেকফাষ্ট লৈ যায় যেনেকৈ আমি লৈ গৈছিলোঁ মানে তেনেকৈও তাত বহি পেলাই খাব পাৰে বহুত বেছি হেভি মিল চিল মেবি এলাউ নকৰে চাগে বিকজ জেগাডোখৰ লেতেৰা হৈ যাব খালি সেয়াই আৰু সৰু সুৰা কিবা কিবি লৈ তাত বহি খাব পাৰে এই প্ৰকাণ্ড নহয় এখন মানে বিশাল বিহাৰ সেইটোৱে গ্ৰীনেৰীটো বহুত ধুনীয়া আৰু আমি যেতিয়া গাড়ীখন লৈ এনেকৈ মানে ওলাই গৈ আছোঁ মানে বহুত দূৰ গৈ আছোঁ আমি ৰাস্তাত মানে পাৰ্কখন খতমেই হোৱা নাই এতিয়া বাজিছে 7:20 একদম গাজি গুমৰি আহিছে মানে বিৰাটেই বেছি বৰষুণ আমাৰ বেলকনিটোৰ অৱস্থা চোৱা এইবিলাক পূৰা পানী আৰু ইয়াত আমাৰ পিজ্জা বনি আছে দুপৰীয়া খাই পেলাই যদিও মানে মোৰ পেটটো ভৰ্তি হৈ আছে পিজ্জাটো যেতিয়া দেখিছোঁ ন আৰু মানে গোন্ধটো পাই আছোঁ যে মোৰ মানে আকৌ ভোক লগা নিচিনা হৈ গৈছে মানে বুজি পাইছা কিমান দেৰি আছে মানে এনেই হ'বলৈ 10 মিনিট পিজ্জা ইজ ৰেডি আজি চচেজ দি বনাইছোঁ আজিতো অকণ বেলেগ হৈছে নেকি বাৰু কালিটো মানে বেছি চিজটো হেৰি হৈ গৈছিলে ন আজি সেইটো কাৰণে অলপ কম সময় দিলোঁ গতিকে চিজটো মানে বাৰ্ণ হৈ যোৱা নাই এনেই পাৰিছা কেনে কাটিবলৈ ভাল কালিতকৈ বহুত বেলেগ হৈছে কিন্তু খাবলৈ আজিটো বেছি ভাল লাগিছে খাই তোমাৰ কোনটো বেছি ভাল লাগিছিলে এতিয়া বাজিছে 12টা মই ডিনাৰ কৰি পেলাই অলপমান সময় ব্লগটো এডিট কৰিলোঁ মানে যোনটো কালি ব্লগটো বনাইছিলোঁ সেইটো এডিট কৰিলোঁ খালি এতিয়া আধামান হৈছেগৈ আৰু আধা বাকী আছে খালি মই আৰু টানিবগৈ নোৱাৰোঁ তাৰমানে মোক বিৰাট বেছি টোপনি ধৰিছে আজি ব্লগটো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকক নেক্সট ভিডিঅ'টোত লগ পাম আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আই উইল চি ইউ গাইজ ইন দ্য নেক্সট ভিডিঅ' টিল দেন ষ্টে ছেফ ষ্টে হেল্ডি বাই